ফেচবুকৰ পৰা টকা উপাৰ্জন কৰা এতিয়া একেবাৰে সহজ হৈ গৈছে। যদি আপুনি মোৰ নিচিনা এজন নৰ্মেল ফেচবুক ইউজাৰ হয়, আপুনি যদি ফেচবুকত ফটো ভিডিঅ' ৰিলছ আপলোড কৰি আছে ইমান দিনৰ পৰা, আৰু আপুনি যদি ফেচবুকৰ 1 টকা উপাৰ্জন কৰিব পৰা নাই, আজিৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম প্ৰমাণ সহকাৰে, কোনো ধৰণৰ ফেক ভিডিঅ' নহয়। আপুনি ডাইৰেক্ট আপোনাৰ বেংক একাউণ্ট লিংক কৰি আপুনি টকা উপাৰ্জন কৰিব পাৰিব ফেচবুকৰ পৰা। কাৰণ মোৰ ফেচবুক পেজত মাত্ৰ 1200 ফলোৱাৰ আছে, ৱাচ টাইমো কমপ্লিট হোৱা নাই। তথাপিও মোৰ কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যনটো এনেবল হৈ গৈছে। মই কেনেকৈ কৰিছোঁ, কেনেকৈ এপ্লাই কৰিছোঁ, কেনেকৈ বেংক একাউণ্ট লিংক কৰিছোঁ, সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক আজিৰ এইটো ভিডিঅ'ত দেখুৱাই দিম। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। যদি আপুনি ফেচবুকত চাই আছে, আমাৰ পেজটো আপুনি ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ। আৰু যদি আপুনি ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপলোড দি থাকিম আপোনাক। তেন্তে বলক আমি ভিডিঅ'টো আগবাঢ়ো আৰু মই আপোনাক দেখুৱাই দিওঁ যে মোৰ পেজটো কেনেকৈ মনিটাইজ হৈছে আৰু আপুনি আপোনাৰ প্ৰফাইল বা পেজটো আপুনি কেনেকৈ মনিটাইজ কৰিব পাৰিব। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডছ, এতিয়া মই আপোনাক প্ৰথমে প্ৰমাণ দেখুৱাম মোৰ ফেচবুক পেজটো এপ্ৰুভ হৈছে নে হোৱা নাই কম ফলোৱাৰ আৰু কম ৱাচ টাইমৰ ভিতৰত। ইয়াৰ বাবে মই ফেচবুক পেজটো অ'পেন কৰিছোঁ। ফেচবুক পেজ অ'পেন কৰাৰ পাছত ইয়াত চাওক মোৰ প্ৰফাইল আছে। মই প্ৰফাইল মনিটাইজৰ কাৰণে এপ্লাই কৰাটো আপোনাক দেখুৱাম, কিন্তু যিটো মোৰ এপ্ৰুভ হৈছে সেইটো মই দেখাই আছোঁ। মই এন ছাপোৰ্ট যিটো মোৰ পেজ এইটো মই অ'পেন কৰিছোঁ। এন ছাপোৰ্ট পেজটো অ'পেন হৈছে। লাইক আছে 843 আৰু ফলোৱাৰ আছে মাত্ৰ 1200। তো কেটেগৰী সম্পূৰ্ণ হোৱা নাই। এতিয়া মই আপোনাক পেজ অ'পেন কৰি দেখাই আছোঁ। ইয়াত মই ক্লিক কৰিছোঁ আৰু এয়া চাওক মোৰ এন ছাপোৰ্ট পেজ। ইয়াত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে চাওক মোৰ পেজটো অ'পেন হৈ গৈছে। ইয়াত লাইক আছে 843 আৰু ফলোৱাৰ আছে মাত্ৰ 1200। তো যিসকলৰ নৰ্মেল ফেচবুকৰ প্ৰফাইল থাকে 5-6 হাজাৰ ফলোৱাৰ থাকে, লিমিট থাকে 5 হাজাৰৰ, লাইক কিন্তু বহুত থাকে, তথাপিও মনিটাইজ নহয়। প্ৰচেছটো কেনেকৈ আপুনি কম ফলোৱাৰ আৰু কম ৱাচ টাইমৰ ভিতৰত কম ভিডিঅ'ৰ ভিতৰত আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম। ইয়াত আপুনি প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিলে ইয়াতো চাওক দিয়া আছে এন ছাপোৰ্ট উইকলি চেলেঞ্জটো কমপ্লিট হোৱা নাই। ইয়াত যদি মই ক্লিক কৰোঁ, ইয়াত চাওক মনিটাইজেশ্যন মনিটাইজেশ্যন ইনেবল দিয়া আছে। এতিয়া মেইন অপশ্যনটোত আহিছোঁ মই, মনিটাইজেশ্যন। ইয়াত ক্লিক কৰাৰ পাছত চাওক মনিটাইজেশ্যন ষ্টেটাছ, ইয়ৰ পেজ ইজ আৰ্নিং মানি, গ্ৰেট জব, ইয়ৰ পেজ ইজ কণ্টেণ্ট আৰ্নিং ইউ মানি। তো এই যিটো অপশ্যন প্ৰথমত ইয়ৰ পেজ ইজ আৰ্নিং মানি, এই অপশ্যনটো বহুতৰে থাকিব পাৰে, কাৰণ তলৰ যিকেইটা টুল আছে মানে পইচা ইনকাম কৰা যিকেইটা টুল আছে, ষ্টাৰ আছে, বনাছ আছে, কণ্টেণ্ট মনিটাইজেশ্যন আছে, পাৰ্টনাৰশ্বিপ এডছ আছে। তো যিকোনো এটা যদি আপোনাৰ এপ্ৰুভ হৈ যায় আপোনাৰ এইটো শ্ব' কৰিব। কিন্তু মেইন বস্তুটো হৈছে যে কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যন। আপোনাৰ তাত ৰিলছ থাকিব পাৰে, মানে ৰিলছৰ ভিতৰত সোমাব কণ্টেণ্ট মনিটাইজেশ্যন, ভিডিঅ', ফটো গোটেইকেইটা সোমাই যাব যদি আপুনি কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যনটো এনেবল কৰে। ষ্টাৰটো যদি আপোনাক কোনোবা ষ্টাৰ দিয়ে আপুনি পইচা ষ্টাৰ এপ্ৰুভত ইমান হেৰি কৰিব নালাগে, এইটো বাদ দিয়ক। কণ্টেণ্ট মনিটাইজেশ্যন সেইটো অপশ্যন কেনেকৈ কৰিব এতিয়া মই আপোনাক দেখুৱাম। ইয়াৰ আগতে যদি মই ইয়াত ক্লিক কৰোঁ, কণ্টেণ্ট মনিটাইজেশ্যন ক্লিক কৰাৰ লগে লগে চাওক মোৰ একাউণ্টটো ছেটআপ হৈ গৈছে। মই আপোনাক বেংক একাউণ্ট লিংক কৰাৰ প্ৰচেছ দেখুৱাই আছোঁ অলপ পাছত। এতিয়া আপুনি আপোনাৰ ফেচবুক পেজ বা প্ৰফাইলত কণ্টেণ্ট মনিটাইজেশ্যনৰ বাবে কেনেকৈ এপ্লাই কৰিব মই আপোনাক দেখুৱাম। ইয়াৰ বাবে আপুনি প্ৰথমে আপোনাৰ প্ৰফাইলটো ছিলেক্ট কৰিব বা আপুনি পেজটো ছিলেক্ট কৰিব। ইয়াত মই প্ৰফাইলটো ছিলেক্ট কৰি লৈছোঁ, যিহেতু প্ৰফাইলত এতিয়াও মোৰ কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যনটো এনেবল কৰা নাই। মই এপ্লিকেশ্যন ছাবমিট কৰিছোঁ যোৱাকালি, 4-5 দিন 7 দিন সময় লাগি যায় এপ্ৰুভ হৈ যায়। ইয়াত আপুনি প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক প্ৰফেশ্যনেল ডেছবৰ্ড ইয়াত দিয়া আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত এনেকৈ আপোনাৰ প্ৰফাইল বা পেজৰ আপোনাৰ নাম আহি যাব, ফলোৱাৰ আহি যাব, গোটেইখিনি আহি যাব। কিন্তু এইটো পেজ কোনো মনিটাইজ হোৱা নাই, এতিয়াও মনিটাইজ হোৱা নাই। মই যদি মনিটাইজ অপশ্যনত যাওঁ তেতিয়াহ'লে চাব ইয়াত এটা অপশ্যন দিয়া আছে মাত্ৰ ষ্টাৰ আৰু ছাবস্ক্ৰিপশ্যন। ইয়াৰ বাবে ইয়ৰ পেজ ইজ আৰ্নিং মানি দিয়া আছে। তো এইটো ক্ষেত্ৰত মানে আপুনি নাভাবিব যে গোটেইখিনি ছাৰ্ভিচ আপুনি একেলগে এপ্ৰুভ কৰাই লৈছে, নহয়, মাত্ৰ দুটা আপোনাৰ বা এটা এপ্ৰুভ হৈছে সেইকাৰণে ইয়াতো শ্ব' কৰি আছে। কিন্তু মেইন হৈছে কণ্টেণ্ট মনিটাইজেশ্যন এড। ইয়াত আপুনি এডছ অন ৰিলছ, বনাছ, ইনষ্ট্ৰীম এডছ এইখিনি আপুনি এপ্লাই কৰিব লাগিব। মোৰ বনাছ এডছ অন ৰিলছ হৈ গৈছে। এতিয়া মই বনাছত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত চাওক ইণ্টাৰেষ্টেড দিয়া আছে। তো ইয়াত আপুনি কি কৰিব লাগিব, মই এটা ফৰ্মেট বনাইছোঁ, আপুনি এইটো এপ্লিকেশ্যন ইয়াত ছাবমিট কৰিব লাগিব। ইয়াৰ পাছত 5-6 দিন বা 10 দিন বা 15 দিন ইয়াৰ ভিতৰত আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যনটো ইনেবল হৈ যাব। তো লেখাখিনি হৈছে এইখিনি ইয়াত চাওক ছাবজেক্ট ৰিকুৱেষ্ট ফৰ কণ্টেণ্ট মনিটাইজেশ্যন এপ্ৰুভ টু ফেচবুক মনিটাইজেশ্যন টিম ডিয়াৰ ছাৰ বা মেডাম। ইয়াত আপোনাৰ যে আপুনি ভাল কণ্টেণ্ট বনায়, আপোনাৰ কণ্টেণ্টবিলাক ফেচবুকৰ কেটেগৰীৰ ভিতৰত পৰে। তো আপুনি মানে ফুল কনফিডেঞ্চত কৈ আছে যে আপুনি কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে ইলিজিবল বুলি। ইয়াত লিখা আছে এইখিনি মই সৰুকৈ বুজাই দি দিছোঁ। প্ৰথমে আপুনি কপি কৰি ইয়াত চাওক দিয়া আছে ইয়ৰ পেজ নেম, এইটো আপুনি ৰিপ্লেচ কৰিব আপোনাৰ পেজৰ নাম। 2 নম্বৰত ইয়াত আপোনাৰ নিজৰ নাম দিব, ইমেইল এড্ৰেছ আপোনাৰ নিজৰ দিব আৰু প্ৰফাইলৰ পেজৰ লিংক, ডাইৰেক্ট প্ৰফাইল বা পেজৰ লিংক দিব আপুনি।
এইখিনি তাৰ পৰা কপি পেষ্ট কৰাৰ পাছত আপুনি আই এম ইণ্টাৰেষ্টত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইখিনি আপুনি ইয়াত পেষ্ট কৰিব পেজ নাম গোটেইখিনি ইয়াত আপুনি পেষ্ট কৰিব আৰু আপুনি সাবমিট ইণ্টাৰেষ্ট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইণ্টাৰেষ্ট সাবমিট থ্যাঙ্কস ফৰ শেয়াৰিং ইয়োৰ ইণ্টাৰেষ্ট ইন দিস প্ৰগ্ৰাম উই উইল বি নটিফাইড ইফ ইউ বিকাম এলিজিবল তো আপুনি এলিজিবল হ'ব 100% কাৰণ মোৰ পেজত 1200 ফলোৱাৰ আছে ওয়াচ টাইমো কমপ্লিট হোৱা নাই তথাপিও মোক কন্টেন্ট মনিটৰিং এপ্ৰুভ দি দিছে মই এনেকৈ এপ্লিকেশ্যন সাবমিট কৰিছিলোঁ আৰু এতিয়া মই আপোনাক দেখুৱাম বেংক একাউণ্ট কেনেকৈ আপুনি লিংক কৰিব বেংক একাউণ্ট লিংক কৰাৰ বাবে আপুনি প্ৰফাইলত ক্লিক কৰিব প্ৰফাইলত ক্লিক কৰাৰ পাছত ইয়াত ডেশবৰ্ডত আপুনি ক্লিক কৰিব আপুনি স্ক্ৰল ডাউন কৰিব ইয়াত সব পেআউট দিয়া আছে পেআউটত ক্লিক কৰিব পেআউটত ক্লিক কৰাৰ পাছত ইয়াত আপুনি সেটিংছত ক্লিক কৰিব সেটিংছত ক্লিক কৰাৰ পাছত ইয়াত যদি আপোনাৰ বেংক একাউণ্ট যদি লিংক আছে এনেকৈ শো কৰিব যদি লিংক নাই আপুনি ইয়াত ক্লিক কৰি আপোনাৰ বেংক একাউণ্ট আপুনি আপডেট কৰিব পাৰে ইয়াত আপোনাৰ বেংক একাউণ্ট নাম্বাৰ নাম গুৰেখিনি দি আপুনি আপডেট কৰিব পাৰে আৰু তলত টেক্স ইনফো W8 আৰু W9 এইখিনি আপুনি ফিল আপ কৰি আপুনি সাবমিট কৰিব লাগিব মোৰ গুৰেখিনি ডিটেইলছ ফিল আপ কৰা আছে ইয়াৰ পৰা বেংক একাউণ্ট চেঞ্জ হয় তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যিসকলৰ পেজ এপ্ৰুভ হৈছে এইটো ভিডিঅ' চাই মোক কমেণ্ট কৰি জনাব